হাই হেল্ল' নমস্কাৰ। আজি আপোনালোকক লৈ আহিছোঁ অন্য এটা ভিডিঅ' লৈ। আৰু ভিডিঅ'টো হৈ আছে আমাৰ পিছফালৰ শাকনি ডৰাৰ পৰা, আৰু য'ত বিজলকীয়া ৰুইছিলোঁ আৰু বিভিন্ন ধৰণৰ শাক পাচলি কৰিছিলোঁ, তাৰ পৰাই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। কাৰণ আজি শাক পাচলি বিচাৰি আছোঁ আৰু বুটলিও আছোঁ। লাই শাক পেলাইছিলে যে দাদাই, সেইখিনিকে বুটলি আজি বনাম বুলি ভাবিলোঁ, ভাজি কৰিম বুলি ভাবিলোঁ। সেইবাবে শাকনি ডৰাৰ পৰা আপোনালোকৰ ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আৰু ইয়াত মুৰ্গীয়ে বেকগ্ৰাউণ্ডত ইমান চিঞৰি আছিলে, সেইটো কাৰণে মই ভইচ অভাৰ কৰিবলগীয়া হ'ল। আৰু দেখিছে ন, মুৰ্গীজনী একদম মোৰ কাষেদি গুচি গৈছে। আৰু আমাৰ ঘৰৰ মুৰ্গীকেইটাই মোক চিনি পায়, যিহেতু সদায় চাউল ভাত আহাৰ সিহঁতক দি থাকোঁ। সেইটো কাৰণে সিহঁতে একদম মোৰ লগে লগেই থাকে। মোৰ পিছফালে ওলালেই মানে সিহঁতে মোৰ লগত থাকিবই। আৰু সকলো জীৱ জন্তুৱে যোনে তেওঁলোকক খাদ্য দিয়ে, আহাৰ দিয়ে, সিহঁতক দেখিলে পাগলা হৈ যায়, হয়নে নহয়? সিহঁতৰ পিছে পিছে থাকিব বিচাৰে। আৰু এতিয়া মই লাহে লাহে লাই শাক তোলা আৰম্ভ কৰিছোঁ, কাৰণ দুপৰীয়া সাঁজটোতো আজি আমাৰ লাই শাক বনাব লাগিব। লাই শাকৰ ভাজি, তাৰপিছতে মাছ আছে আৰু কিবা কিবি দি খাম। আৰু ঠাণ্ডা দিনত এইটোৱে ভাল, কাৰণ চব্জিৰ দিন হয়, চব্জি থাকেই ঘৰত, চব্জি বনাব মন যায় তাকে বনাব মন যায়। পাৰোঁ মন যালেই যি বনাব মন যায় তাকে বনাব পাৰোঁ। আৰু এতিয়া মই ভাবিলোঁ আজি শাকখিনিকে ভাজোঁ, দালি বনাওঁ, মাছ বনাওঁ, তেনেকৈ বনাম। আৰু আমাৰ ঘৰতে তৰকাৰী অলপ বেছিকৈ দৰকাৰ হয়, কাৰণ দাদাক অলপ বেছি তৰকাৰী দৰকাৰ হয়। সেইটো কাৰণে অলপ 2-3খন বনাবলগীয়া হয়। আৰু এটা কথা কওঁ শুনকচোন, আপোনালোকে কোনে এনেকৈ খাৰ নিদিয়াকৈ শাক পাচলি পেলাইছে বা কৰি খাইছে, খাবচোন দেই। এনেকৈ বজাৰৰ পৰা কিনি আনাতকৈ এনেকৈ মাটি থাকিলে এনেকৈ শাক নেট এখন দি পেলাই পূৰা বেৰি পেলাই, তাৰপিছতে শাক পেলাব, মূলা পেলাব বা জলকীয়া ৰুব, এনেকৈ ৰুবচোন। আপোনালোকে ঘৰতে খাব পাৰিব। আমাৰ দৰে আমিও বেছিভাগ ঘৰতে খাওঁ। লেচেমাহ লাগিছে, তিয়ঁহ লাগিলে, তাৰপিছতে কোমোৰা লাগিলে, এতিয়া লাই পেলাইছোঁ, লাই খাইছোঁ, বিজলকীয়া খাইছোঁ, আৰু এক্সট্ৰা জলকীয়াও হৈছে আমাৰ। তাৰপিছতে লাও গছো ৰুইছোঁ, লাও গছ লগা নাই বাৰু, ৰঙালাও লগা নাই। কিন্তু ৰঙালাওটো আমি নালাগিলেও, কিন্তু আমাৰ ৰঙালাও আগটো আমাৰ শৰীৰৰ কাৰণে বহুত প্ৰয়োজনীয় হয়। সেইটো কাৰণে আমি ৰঙালাও আগটোৱে খাওঁ, লাওৰ আগটোৱে খাওঁ। যদি লাও নালাগেও আমাৰ কাৰণে ভাল, আৰু এইটো ভাজি কৰি খাব পাৰে, বইল কৰি খাব পাৰে। আপোনালোকে যেনেকৈ খাব বিচাৰে তেনেকৈয়ে খাব পাৰে। আৰু ইয়াত দেখিছেনে, মুৰ্গীজনী একদম মোবাইলৰ আগে আগে ঘূৰিয়ে আছে, তাইক কিবা এটা লাগে। মোৰ আজি এইখিনি লাই তুলি পেলাম, কাৰণ আকৌ বেলেগ এটা ছাইডত পেলাই থৈছিলে, সেইখিনি আকৌ খাবলৈ হ'বই। সেইটো কাৰণে আজি গোটেইখিনি তুলি পেলাম, যিখিনি আছিলে। আৰু তাৰপিছতে বাকীখিনি আকৌ পিছত যেতিয়া ডাঙৰ হ'ব তেতিয়া খাম। আৰু মোৰ একচৰীয়া হৈ গৈছে তোলোতে। আজি ধুনীয়াকৈ খাব লাগিব। আৰু লাই শাকৰ চাটনি, লাই শাকৰ ভাজি, লাই শাকৰ মাছৰ জোল, এনেকৈ লাই শাকৰ কেঁচা চাটনি খাই চাবচোন, বহুত ভাল লাগে খাই পেলাই। মই খাওঁ কেতিয়াবা। আৰু সেই বেক চাইডে দেখিছে ঘৰ বনাই আছে, আমাৰ খুৰাহঁতৰে ঘৰ হয়, খুৰাই বনাই আছিলে। খুৰা মিস্ত্ৰী নহয় যদিও নিজে কৰিবলৈ চেষ্টা কৰে, নিজে কৰিয়ে ঘৰ হোৱাই দিছে অলৰেডি। সেইটো কাৰণে ভাল লাগিছে। আৰু চেষ্টা কৰিলে সকলো বস্তুৱেই হয়, আৰু আমি চেষ্টা নকৰোঁ, সেইটো কাৰণে আমি কৰিবই নোৱাৰোঁ। চেষ্টা কৰাটো বেছি ভাল, চেষ্টা কৰিব সদায়। মই আপোনালোকক উপদেশ দিয়া নাই, কৈছোঁহে। আৰু তুলি হোৱাই নাই, অলৰেডি তুলিয়ে আছোঁ। আজি খাম। আৰু আপোনালোকো আহিব খাবলৈ, যদি আহিব বিচাৰে আহিব পাৰে দেই, আমাৰ শাক খাবলৈ। আৰু বহুত আছে, ভিডিঅ'টো হয়তো এদিন দেৰি হ'ব, কিন্তু আমাৰ আৰু লাই শাক আছে, আপোনালোকে আহিলে খাব পাৰিব। কোনো খাৰ নিদিয়াকৈ আমি শাক পেলাইছোঁ, সেইবোৰ শাক আমি বনাই আপোনালোকক খুৱাম, আপোনালোক আহিব।
বিজলকীয়া এটাও পকি আছিলে, ভাবিছোঁ বিজলকীয়াটোও ছিঙি লৈ আহোঁ, কাৰণ পকি থাকিলেতো আৰু খাবই লাগিব ন। সেইটো কাৰণে পকা জলকীয়াটো বোলো ছিঙি লৈ আহি এয়া ছিঙিবলৈ লৈছোঁ মই জলকীয়াটো। আৰু ভাল লাগে ঘৰত এনেকুৱা বস্তু হ'লে, নিজৰ ঘৰতে নিজেই খাব পৰা যায় আৰু কাৰোবাক দিবও পৰা যায়। তেনেকুৱাকৈ আৰু কাৰোবাক দিব পাৰিলেতো ভালেই লাগে সদায়। মোৰ আপোনালোকৰ কেনেকুৱা লাগে নাজানো, মোৰ কাৰোবাক কিবা এটা দিব পাৰিলে, কিবা এটা ঘৰুৱা বস্তু দিব পাৰিলে, কিছুমান চাউল কেইটামানে দিব পাৰিলোঁ, যাৰ অভাৱ হৈ আছে, তেনেকৈ ভাল লাগে। আৰু এইখিনি মই ছিঙি লৈ আহিলোঁ আৰু এতিয়া এইখিনি বাছি কৰি ল'লোঁ ধুনীয়াকৈ। আৰু এই বিজলকীয়াটো যে ছিঙিছিলোঁ, সেইটো বিজলকীয়াও লৈ ল'লোঁ। আৰু আজি ধুনীয়াকৈ বিজলকীয়া, লাই শাক বা মাছ, দালি, ভাজি এনেকৈ খাম আৰু দেই। চাই থাকিব আপোনালোকে মোৰ ভিডিঅ'।